চকাৰ আৱিষ্কাৰ আৰু গুৰুত্ব। মানৱ সভ্যতাত কৃষি কাৰ্যৰ আৰম্ভণি আৰু স্থায়ী বসতি স্থাপনৰ লগতে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰ। চকাৰ ব্যৱহাৰে কৃষিজীৱী মানুহৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। কাৰণ খেতি-বাতিৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পথাৰৰ শস্য আনিবলৈ মানুহে চকা লগাই বিশেষ কৌশলেৰে গাড়ী নিৰ্মাণ কৰি ল'ব পৰা হ'ল। কম শক্তি আৰু সময় প্ৰয়োগ কৰি গধুৰ আৰু বৃহৎ আকাৰৰ বয়-বস্তু অনা-নিয়া কৰিব পৰা হ'ল। ঘৰতে সংৰক্ষণ কৰি ৰখা দুটি গৰু গাড়ীৰ চকা আপোনালোকক দেখুৱালোঁ।